बाक्सा जिल्लानि गुबुन मोनसे दावबायथिलि महरै मिथिजानाय दारागाव भारत भुटान सीमायाव थानाय दारागाव मिथिंगायारि समायनाजों मुहिहाबनाय फारसेथिं सोमखोर गोथां हाजोनिफ्राय बोहैबोनाय गोजों दैमाया दारागावनि मिथिंगानि आबहावाखौ आबिर सारफावहोयो। दारागावआव दं हाजोनिफ्राय बोहैबोनाय समायना गोजों दै आरो जेराव गेदेर दैमा रुगुं बाहागोआव दावबायारिफोरा जयै बोथिसे संनानै जानायजों लोगोसे मिथिंगानि नायथावना नुथायनि गोजोननाय लानानै सम बारहोयो आरो गोलोम बोथोरनि दुंखावनाय सान्दुं गोसायाव गुसु दैयाव गोजोमनानै गोजोननाय लायो। ভাৰত ভূটান সীমান্তৰ এটা সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাই। ইয়াত ভূটানৰ পৰা বৈ অহা নিজৰাৰ পানী, শীতল পানী, ইয়াত সকলো আমাৰ পৰ্যটকে ইয়াত উপভোগ কৰিব পাৰিব। ঠাণ্ডা পানী ইয়াত পুৰা গা পা ধোৱাৰ পৰাও বহুত সুবিধা আছে আৰু এই ঠাইখিনিত প্ৰতি বছৰে মে' মাহৰ পৰাই আমাৰ ছেপ্টেম্বৰ মাহলৈকে মানুহ আহে। বহু ঠাইৰ পৰা আহে, দূৰ দূৰণিৰ পৰা আহে। সেয়েহে সমূহ ৰাইজক আমি ক'ব বিচাৰোঁ যে আমাৰ অসমবাসী হওক, বাহিৰৰ হওক, ভাৰত ভূটানৰ আমাৰ দাৰাগাঁও এই প্ৰাকৃতিক সৌন্দৰ্য ঠাইখিনি উপভোগ কৰক আৰু ভূটানৰ পৰা বৈ অহা নিজৰাৰ পানী, শীতল পানীৰে গা ধুইও ৰাইজে উপভোগ কৰক। তাৰ কাৰণে আমি সকলো ৰাইজকে আমি অনুৰোধ জনাইছোঁ। বেছি ভাল। আমি যেতিয়া মানে ক্লাছ 8-9ত পঢ়ি আছিলোঁ তেতিয়া মানে আমি বাইক লৈ কিনে লগৰ ল'ৰাৰ লগত ইয়ালৈকে আহিছিলোঁ। তেতিয়া মানে কি ক'ম আৰু, তেতিয়া অলপ মানে জংঘল বেছি আছিল। এতিয়া মানে কি হ'ল, দিনক দিনে যেতিয়া মানে মোবাইলৰ প্ৰচাৰটো বেছি হৈ গ'ল, তেতিয়া মানে কি হৈ গ'ল, মানুহবিলাক অহা আৰম্ভ কৰিলে। লগতে মানে টুৰিজিমৰ হিচাপত মানে ইয়াতে চাব পাৰে চাৰিওফালে